Hey guys, YouTube channel মই কাবৰি সকলোকে স্বাগতম জনাইছো কাবৰি চংগৰ এই ভিডিঅ'লৈ আকৌ ভিডিঅ'টো চাই ভাল পাব তেতিয়া আপোনালোক ভিডিঅ'টো আৰম্ভ কৰক মানে এতিয়া যাবলৈ মানে গৈ আছো পথাৰ আমাৰ মানে চাপৰিত মানে অলপমান মাটি আছে তাকে মানে আমি মই পেহি খুৰি তেনেকৈ মানে আমি ৰুবলৈ যাওঁ অলপমান আছে বেছি নাই কাৰণে মানে যাওঁ বেছি সময় নালাগে এতিয়া মানে গৈ আছো এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈ এতিয়া আমি আহি পাই গ'লো আৰু জাগাটো আপোনাক একবাৰ ভালকে দেখাই দিওঁ ৰ'ব এয়া ইফালে এয়া পুৰা ৰুই থৈছে সেইফালে এটা পুখুৰী আছে ইমান ধুনীয়া মাছ ওলাই থাকে আজি ওলোৱা নাই বৰষুণ দিছিলে যে ৰাতি সেইকাৰণে নাই ওলোৱা আৰু এয়া মা ইফালে পেহীজনী খুৰী আমি এতিয়া ৰুবলৈ যাওঁ মানে আজি লাষ্ট দিনটোৱে সেইকাৰণে মানে আজি চবেই আহিছোঁ ৰুবলৈ নহ'লে হাজিৰা লগাই আছিলে মানে এতিয়া আমি মানে এই ইয়াত মানে অকণমান আছে এইখিনি ৰুই পেলাই বাকি বেলেগখিনি মানে ইফালে অলপ সেইফালে ৰুমগৈ মানে এইকণ আৰু আজি কেমেৰা ধৰি দিয়া মানুহ নাই ট্ৰাই কৰিম আৰু অলপ দেখুৱাবলৈ এতিয়া আমাৰ ৰোৱা হৈ গ'ল আৰু এতিয়া আমি চাহ খাম মানে গৰম লাগিছে বহুত আৰু আজি বাৰু ৰ'দটো ইমান নাই এতিয়া জাল মাৰিছে ইয়াতে মাছ উঠিছে এইবিলাক ৰ'ব দেখুৱাই দিছে এজনী মানে পোনা মাছ হয় চাওক গাইছ আমাৰ যে এই হেৰিত যে আগফালে যে কৰিছিলোঁ এইটো ৰঙালাও দেখিবলৈ একদম মিঠা হ'ব যেন লাগিছে আৰু ইফালে এয়া ভাত কেৰেলা ভেন্দি এইবোৰ আমাৰ টিকলি আহিছে না কাবেৰী মাহী আকৃতি ন আকৃতি হয় কাবেৰী মাহী মোবাইল দেখিছে পুৰা হয় আমি মাহী মানে মোৰ বাৰ ছোৱালী হয় মাহী হয় ন গাইজ গুড মৰ্ণিং আৰু এতিয়া 10:30 বাজিছে ৰাতিপুৱা ভাত পানী খালোঁ আৰু খাই মেলি ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ আজি অকণমান দেৰিকৈ উঠিলোঁ কাৰণ আজি ছানডে আমি সোনকালে উঠা হয় কাৰণ ৰাতিপুৱা টিউশ্যন থাকে আৰু আপোনালোকক এটা বস্তু দেখুৱাম বুলি ভাবি আছিলোঁ কিন্তু দেখুওৱা নাছিলোঁ চাই লওকচোন কি বস্তু আৰু আপোনালোকে যদি ল'বলৈ ইচ্ছা কৰে ল'ব পাৰিব তো এইটো তেনেই সৰু বস্তু কিন্তু বহুত ধুনীয়া লাগিছে ৰ'ব আপোনালোকক এবাৰ দেখুৱাই দিওঁ ইয়াৰ এইটো যোনটো চেইন এইটো মানে মই এইটো নহয় বাৰু দেই এইকেইটাহে হয় এইটো মানে মই বজাৰৰ পৰা লৈছিলোঁ কিন্তু এইকেইটা মই অৰ্ডাৰ দি লৈছোঁ ইমান ধুনীয়া লাগিছে এইকেইটা কিন্তু এইটো বেছি ভাল লাগিছে কাৰণ ইয়াত দুটা এনেকুৱা লকেট আছে আৰু আপোনালোকে ল'ব পাৰিব মই স্ক্ৰীনশ্বট দি দিম ফ্লিপকাৰ্টৰ পৰা লৈছোঁ যদি ভাল লাগিছে ৰ'ব খুলি দেখুৱাই দিম এটা মানে লকেটটো এনেকুৱা টাইপৰ হয় এটা চুটি এটা দীঘল তেনেকুৱা হয় আৰু এইটো দুটা লকেট আছে দেখিবলৈ ভাল লাগে এইটো মোৰ বহুত ভাল লাগিছে আৰু বাকী এইকেইটা এয়া এইটো বাটাৰফ্লাই হয় মই এতিয়ালৈকে পিন্ধাই নাই কিহৰ লগত পিন্ধিম তাকে ভাবি আছোঁ সেয়াই আৰু মই মানে কি এইটো বক্সতে এডাল চেইনো থৈ দিছোঁ কাৰণ মানে একেলগে থ'লে নেহেৰাই আৰু এয়া ধুনীয়াকৈ থৈ দিছোঁ এনেকৈ চেইনটোৰ সৈতে এনেকুৱা বক্স এটাত আহিছে আপোনালোকক মই স্ক্ৰীনশ্বটটো দি দিম আপোনালোকে যদি ল'বলৈ ইচ্ছা কৰে তেতিয়া ল'ব পাৰিব